মানে উইচ কৰিব লাগে হয় কিমান আছে 57 ओ मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है निगोड़ी चुलबुली करे जो झक ओके गाइस तो मार्घেৰিটা টাউনৰ আৰু এপেনে এয়া হৈছে বুঢ়ী দিহিং ব্ৰিজ এখন চাওক গাড়ী ভিতৰৰ পৰা যিমানখিনি পাওঁ দেখাই গৈছে এপেনে হৈছে বুঢ়ী দিহিং ব্ৰিজ এইখন ओके गाइस तो মোৰ লগত আছে এপেনে এতিয়া আমাৰ খুৰী খুৰা আৰু এপেনে আগত নয়ন আৰু এপেনে বাবু গৈ আছে আৰু এতিয়া আমি গৈ আছো মোলাং বুদ্ধ টেম্পল আৰু ইয়াৰ পৰা বেছি ডখৰ নহয় 14 কিলোমিটাৰমান বুলি কৈছে তো যাও বুদ্ধ টেম্পলটো বহুত ধুনীয়া বুলি কৈছে বহুতে ভিডিঅ' বনাইছে অলৰেডি ডিম্পুও ভিডিঅ' বনাই থৈছে অগ্নিগড়তে বনাই থৈছে তো এতিয়া মোৰ বাৰী মই বনাওগে হেল্ল' গাইছ নমস্তে এণ্ড হোপ ইউ গাইজ আৰ এক্সট্ৰিমলি ঝাকাছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল খুৰী কিবা এটা কয় নি খুব চাই আছে কেমেৰাত লৈ ঘূৰি গাড়ীৰ ভিতৰত এতিয়া গাড়ীৰ পৰাই ধুনীয়াকৈ শ্বৰ্ট লৈ লৈ গৈ থাকিম আৰু ধুনীয়াকৈ মাৰ্ঘেৰিটা টাউনখনো দেখাম ৰ'ব টাইম যদি পাওঁ जोरी क्यों ना सूरज की किरणें आने दे मेरे मीत अब चल जाने दे जो भी बीत ओ जगे ताने दे उनकी सुने ना देखो सावन आए रे मन हंसाए में তো ওকে গাইছ তো পাই গ'লোহি আৰু মেইন ইয়াত মানে বস্তু এটা দেখিলোঁ মই আৰু সেয়া মোলাং বুদ্ধ টেম্পল আৰু এইফালে আছে এইবিলাক টাউনৰ দেখাম বাৰু ভিতৰত সোমাই কিন্তু প্ৰথম কুকুৰকেইটা কুকুৰ কিমান আছে 57টা কুকুৰ চব জাৰ্মান স্পিচ মানে এইখনে হৈছে মেইন এণ্ট্ৰি এতিয়া ভিতৰলৈ সোমাই যাওঁ और सारी उम्र ना गवा दे मितवा क्यों सोचे बादल भरे हैं जबकि वो तो रुके हैं क्योंकि बारिश तो आनी है ना ओके तो यार एজন বন্ধু লগ পালোঁ আৰু এই মন্দিৰটোৰ বিষয়ে মই বিশেষকৈ নাজানো অলপ কৈ দিবা নি সেইটো বিষয়ে এইখন মন্দিৰ মানে আমাৰ নৰ্থ ইষ্টৰ যিজন হেডমাংক আছিলে তেওঁ বনোৱাতে মন্দিৰখন আৰু আমাৰ মন্দিৰখন মোলাং খামটি বুদ্ধিষ্ট মনেষ্ট্ৰী হয় নামটো আৰু এইটো যিজন পুৰণা বাবা এজন আছিলে আগত তেওঁ মানে বাৰ্মিছ আছিলে তেওঁ বাৰ্মিছ হয় ইয়াত অসম বুলি নহয় গোটেই পূৰ্বাঞ্চলৰ মানে চবতকৈ ডাঙৰ মন্দিৰ বুলি কয় হেড যিটো হেড মন্দিৰ পূৰ্বাঞ্চল আচ্ছা ভাল লাগিলে দিয়া এইখিনি কথাও জনা মানে আৰু এতিয়া এই ভিতৰ চাইডলৈ সোমাই যাওঁ আৰু জেগাডোখৰ কিন্তু বহুত ধুনীয়া আছে একচুৱেলি মই ইয়াত ভাবিছিলোঁ মানে 100টা আছে বুলি ভাবিছিলোঁ কিন্তু 100টা নহয় 57টা নে কিমান আছে বুলি চামথিং 60 হ'বলা এতিয়া পলিচালি ওলাই হ'বলা বেছি হৈ গ'ল যদি ঠিক নাই তো গম নাপাওঁ ভাল লাগিছে নহয় আকৌ ফটো মাৰিম ৰ'বা কি ধুনীয়া মানে আৰু চাফ চিকুণ চাওক নাই একবাৰ জেগাটো চাফ আপোনালোকে ফেচটোকে দেখাই দিলে নহয় জেগাবিলাক চাব লাগিব নহয় এই ইয়াৰ পৰা ভিতৰলৈ সোমাব নোৱাৰি এইটো লাগি আছে তালা আপোনালোকৰ লগত তেনেকৈ শ্বৰ্টখিনি দেখাই দিওঁ এয়া চাওক ইয়াৰ ভিতৰত কথা এটা মনত পৰিলে মানে এইখিনিতে যিয়ে নকওক যেন চৌহদ পাৰ্কবিলাক যে চাফাকৈ ৰাখিলে মনবোৰ চাফা হৈ থাকে তেনেকুৱা বুলি কয় যে তেনেকুৱা নিচিনা হৈ গৈছে ইয়াত আহি চাইছোঁ যেন এটা দাগ নাই আৰু তামোল পাণ পিক এইবিলাক কিবা কিবি গুটকা জাতীয় বস্তুৰ একো দাগ নাই আনলৈকে আপুনি এডোখৰ চিগাৰেট টুকুৰা নাপায় চ' পৰিৱেশবিলাক চাফা চিকুণ यारी 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 अब तो आ रही बारात ये आए ना ठेकाए देखो रात है मल्हार ओ नित नित लाके रंग सवारी जहाँ या ना अरे बोलो ना
উইচ কৰে বুলি কৈছে, মনোকামনা পূৰ্ণ হয়। এইবোৰ মূৰ্তিবোৰ দেখিছে, বুদ্ধ মূৰ্তি মানে খচুৱা পইচা এনেকৈ। ইয়াৰ মেইন মংজন হৈছে এইজন, কিন্তু তেওঁ এতিয়া নাই, ঢুকালে বাৰু। এইজন এনেকৈ ফটো এনেকৈ আছে। আৰু এয়া চাওক মূৰ্তিখিনি কিমান ধুনীয়াকৈ ৰাখি থৈছে, ফুলেৰে ইমান ধুনীয়াকৈ ৰৈ থৈছে, এইবিলাক থাকি লগাই। আৰু ইয়াতো মানে ইয়াত যিমানবিলাক মানুহ আহিছে চব ইয়াত ফটো লগাই থৈ দিয়া হৈছে বুলি কৈছে। ডিম্পুতো আহিছে, কিন্তু ডিম্পু ফটো এতিয়া নতুনবিলাকৰ লগোৱা নাই বুলি কৈছে, পুৰণাবিলাক ফটো আছে। এয়া চাব পাৰে আপোনালোকে, এয়া চাওক চব আছে। আমাৰ এইপিনে জুবিন দা আছে, নীল আকাশ, চবৰে ফটো লাগি আছে ইয়াত। আৰু এইপিনে পেইণ্টিং বনাই থৈছে, এইটো মানে ৰাখি থৈছে। কুকু পোৱালি আছে বুলি কৈছে, চাওঁচোন কুকু পোৱালিকেইটা পাওঁ নাপাওঁ, এটা যদি এটা পাওঁ লগাব লাগিব। চাব লাগিব যদি কেতিয়াও নিদিয়ে, মানে একেবাৰে নিদিয়ে। ইয়াত যিমান পোৱালি হ'লেও মানে ইয়াতে থাকি যাওঁ, মানে কথা নাই মানে। বঢ়িয়া। কুকুৰ বহুত ভাল পাইছিলে, এই কুকুৰৰ কাৰণে মানে এতিয়া মানে ইয়াত কাকো নিদিয়ে, মানে যিমান জন্ম হওক ডাঙৰ কোনো কথা নাই। ইয়াৰ পৰা মানে এটাও কুকুৰ বাহিৰলৈ দিব নোৱাৰে। কিন্তু অথনি ল'ৰা এটা লৈ যোৱা দেখিছিলোঁ। ৰ'ব যাম মই তলত চাওঁ এনে এইপিনে চাওক। এয়া চব শুই আছে এটা। হেল্ল', চব দেখিছেনে? চব জাৰ্মান স্পিচ। এটা যদি পালোঁ হয় ময়ো কিমান যে সুখী হ'লোঁ হয়। আৰু এইযোৰ ভিতৰত যদি পিন্ধিলোঁ এনেকৈ, মানে এইটো মোৰ অৰ্থ বুলি ক'ব। মম এডাল জ্বলাই দিম, ময়ো মম এডাল জ্বলাই পেলাই উইচ এটা কৰি চাওঁ। বাকী কথা বাদ দিয়া, জেগাডোখৰ আহি কেনেকুৱা লাগিছে এইটো কোৱা। মজা মজা লাগিছে, ধুনীয়া জেগা। মাকুম দিলা এইটো কি জেগা আছিলে দেখোন বাবু? অঁ লিডুং ব'লা উইচ এটা কৰি চাওঁ। উইচ এটা কৰি চাওঁ, আমাৰো বা কিবা এটা হয় নেকি, হৈ যায় মনোকামনা পূৰ্ণ হয়। সেইকাৰণে আনিছোঁ ধূপ আৰু এতিয়া ভিতৰত গৈ জ্বলাই ইয়াৰ পৰা গুচি যাম আৰু পূৰ্ণ হয়। আমি কৰি চাওঁ হোপ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে। মোৰতো আহি ভাল লাগিছে, আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কি কথা মই গম নাপাওঁ আৰু দেই। এইবিলাক চাওঁ এইবিলাক মানে ক'লৈ মাহঁতে খুৰী এটা যায় নাযায় আকৌ এতিয়া। যদি খুৰী এটা যাওঁ বুলি কয় য'ত হ'লেও যামগৈ আৰু, কাৰণ কেলৈ আজি আমি থাকিম ইয়াতে। মানে আজি অলপ ইপিনে সিপিনে ঘূৰিম আৰু কাইলৈ আমি গুচি যাম মৰ্ণিং। এই পেটিপাত নাই কাৰণে মানে মোৰ বিৰাট অসুবিধা হৈ গৈছে, পেণ্টটো এনেকৈ দাঙি দাঙি পিন্ধিবলগীয়া হৈ গৈছে। গাড়ীত আহিছোঁ বুলিহে মানে উপায় নাইকিয়া হৈ গৈছে। তো ইয়াত মানে জেগাখিনি বহুত ধুনীয়া ধুনীয়াকৈ ৰাখিছে, আপোনালোকে চাব পাৰে কিমান ধুনীয়া চাফ চিকুণ মানে। আৰু ইয়াতে বান্ধি পেলাই উইচ কৰিব লাগে বুলি কৈছে। তো ময়ো এডোখৰতে জেগা এডোখৰ চাই ইয়াতে বান্ধি দিওঁ উইচ এটা কওঁ। এটা কথা কি আপোনালোকে জানেনে বাৰু, যিমানেই জীৱ জন্তু যিয়ে নহওক সিহঁতৰো যদি মৰম কৰা হয়, মানে সিহঁতকো যদি মৰম কৰা হয় নহয়, সিহঁতেও বুজি পায়। তো সেইকাৰণে জীৱ জন্তুক মৰম কৰিব লাগে। আৰু মানুহবিলাকে মানে মই ৰাইড চাইড গৈ থাকিলে দেখা পাওঁ যে মানুহবিলাকে গাড়ী দি চেপি দিয়ে, কিবা কৰি দিয়ে। সেইটো কৰিব নালাগে, সেইটো আপোনালোকৰ একদম ভুল। সেইটো কাম কৰিব নালাগে, কাৰণ কেলৈ সিহঁতৰ এটা
জীৱন থাকে কাৰণ কেলৈ সিহঁতে কথা ক'ব নাজানিলে কি হ'ল সিহঁতৰতো দুখ আছে সিহঁতৰ ফিলিংছ আছে তো চাওক না কি ধুনীয়াকৈ মৰমত আহি গ'ল উঠনিতে এটাও নাহিছিলে এতিয়া এটা আহি গ'ল এটাক মৰম কৰি দিলে বাকীকেইটা আহি গ'ল ইমান ধুনীয়া ধুনীয়া অ' মাই গড অ'কে তো ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে ক'ব কমেণ্টত তো ইয়াত আৰু এদিন থাকিম ইয়াতে ঘূৰি মেলি চাওঁ জেগাবিলাক আপোনালোকক কিমানখিনি দেখাব পাৰোঁ তো দেখাই মেলি কাইলৈতো আমি গুচি যাম তো হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে এইটো জেগা মানে একচুৱেলি মই নিজে নাজানো যে ইয়াতে আছে বুলি তো ভাল লাগিলে মানে বহুতে বনাইছে ভিডিঅ' চাওঁতে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে মানে কি হ'ল উঠনি কুকুৰটোক যিটো মই ভিডিঅ' দেখাইছিলোঁ মৰম কৰিছিলোঁ নহয় সেই মই গুচি অহাৰ লগে লগে মোৰ পগৰ গুচি আহিছিলে মানে তো অলপ মৰম কৰি দিছোঁ বাবুৱে কেমেৰা কৰি দিছে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ' চাই ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি জনাব কেনেকুৱা হৈছে যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা কণ্টেক্টটো অলপ চিলেক্ট কৰি দিব আজিলৈ বাই বাই